বিহাৰৰ পৰা আনিছো বিহাৰী কাঞ্জিবৰম Morning friends, welcome back to my YouTube channel. নমস্কাৰ মই ৰিংকি পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ আনিটি ব্লগলৈ আশা কৰো সকলোৰে ভাল আৰু মোৰো ভালেই আৰু আজি দিনটো কি হয় কি নহয় আপোনালোকক দেখাম ভিডিওটো শেষলৈকে চাই থাকিব আৰু আজি ভাবিছো অলপ মাৰ্কেটৰ ফালে ওলাই যাম আৰু এতিয়া ঘৰত অলপ কাম লাগি আছে মানে ৰুম বিলাক অলপ কালাৰ কৰা হৈছে তো এতিয়া কেনেদৰে কি কৰিছে আপোনালোকক অলপ দেখাই লওঁ তাৰ পিছত ভাত পানী খাই ওলাই যাম আৰু লগ বিচাৰি ফুৰিছো লগ পোৱা নাই তো আজি মাৰ্কেটৰ পৰা কিবা কিবি মানে কি আৰু মোৰ এমব্ৰইডাৰী কৰিবৰ কাৰণে এযোৰ অৰ্ডাৰ কাপোৰ আছে তো কাপোৰ আনিব যাম তো ভিডিওটো চাই থাকিব কোনখন দোকানৰ পৰা কি আনো আপোনালোকক দেখাই থাকিম ভিডিওটো চাই থাকিব ঘৰবোৰ গোটেইবোৰ খেলি মেলি কৰি দিয়া আছে বস্তুবিলাক আৰু এফালে কালাৰ কৰি আছে পুৰা এতিয়া ওলাইছো দুলিয়াজান যাবলৈ আৰু মই যোনখন দোকানৰ পৰা মই এমব্ৰইডাৰী কৰিবৰ কাৰণে এনেকুৱা থান কাপোৰ কিনো তো আজি ভাবিছো আপোনালোককো মই দোকানখন দেখাম তো ভিডিওটো শেষলৈকে চাই থাকিব লগৰ এজনীকো লগ কৰিব লগা আছে আৰু সদায় কোৱাৰ দৰে আজিও কৈছো ভিডিওটো যদি ভাল লাগে তেনেহলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব আৰু যদিহে আপুনি মোৰ চেনেলটোৰ নতুন দৰ্শক হয় তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বলক তেনেহলে দেৰি নকৰি গৈ থাকো এতিয়া দুলিয়াজান পাইছোহি আৰু অলপ আছে তো দুলিয়াজানৰ ৰাস্তাত সোমালো তো এতিয়া গৈ লওঁ মাৰ্কেটত কি পাওঁ চাওঁ আৰু আপোনালোককো দেখাওঁ ভিডিওটো চাই থাকিব আৰু যদিহে আপুনি মোৰ চেনেলটোৰ নতুন দৰ্শক হয় তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বলক তেনেহলে গৈ থাকো আৰু ইয়াতে এতিয়া লাহেকৈ বজাৰ সমাৰ বহিছে আৰু গাড়ী মটৰ খুব কম টাউনত চাওঁ কি হয় ফাইনেলি মাৰ্কেট পালোহি আৰু এতিয়া যাওঁ দোকানলৈ এনেকৈ গলিয়াতে সোমাই আহিলোঁ আৰু
এতিয়া ইয়াতে ছাইডত বহুত কেইখন দোকান আছে এনেকুৱা কাপোৰ পোৱা তো মিটাৰ কাপোৰ পোৱা থান কাপোৰ পোৱা তেনেকুৱা আৰু তো মই এইবিলাক দোকানকেইখনত সেইকেইখন দোকানত যিহেতু ৰেগুলাৰ নলওঁ তো এইখন দোকানৰ পৰা তো ইয়াতে যিকোনো বস্তু বিচাৰিলে পাওঁ তো ইয়াতে মই বহুত বেছি মানুহ ভিৰ হৈছে তো ফাৰ্ষ্ট মই বস্তুখিনি লৈ লওঁ আৰু সোনকালে যাওঁ বহুত বেছি ৰ'দ দিছে তো লগৰজনীকো লগ কৰিব লগা আছে গৈ লওঁ সব বস্তু লৈ হৈ গ'ল আৰু এতিয়া এটা কাম বাকি আছে লগৰজনীক লগ কৰিবলৈ আৰু যেহেতু বহুত দিনৰ মই লগ পালোঁ তো ভিডিঅ' কৰা নহ'লে একদম আহি পালোঁ মই তাক ভিডিঅ' কৰিছোঁ তো গাইজ এতিয়া মই ঘৰ পালোহি আৰু ফ্ৰেছ হৈ মেলি ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ তো এতিয়া মই কি কাপোৰ আনিলোঁ আৰু তো বহুত বেছি একো অনা নাই তো মোৰ যিকেইটা লাগতিয়াল বস্তু আছিলে এইকেইটা আনিলোঁ আৰু তো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো চাই থাকক আৰু কি আনিলোঁ কেনেকুৱা ধৰণৰ কাপোৰ আনিলোঁ আপোনালোকক দেখাওঁ বলকচোন তেনেহ'লে কি আনিলোঁ চাই লওঁ তো গাইজ এতিয়া মই কি বজাৰ কৰিলোঁ আপোনালোকক দেখাম ফাৰ্ষ্ট মই এইযোৰ দেখাম এইযোৰ মোৰ লগৰ এজনীয়ে কৰিবৰ কাৰণে আনিব দিছিলে তো তাই কোৱা কালাৰকেইটা নাপালোঁ আৰু মই তাই ফোন কৰি সুধিলোঁ যে এইকেইটা কালাৰ ল'ম তো ইয়াৰ স্কাই ব্লুৰ লগত এইটো ৰাণী পিংক কালাৰটো লৈ কণ্ট্ৰাষ্টত বনাম তো এই কাপোৰটোৰ হৈছে কাঞ্জীবৰণ আৰু বেলজিয়াম বুলি কয় আৰু কাঞ্জীবৰণ আৰু বেলজিয়াম দুইটা একেই বুলি ক'লে দোকানত তো দুইটা একে বহুত বেছি পিছলো নহয় বহুত বেছি কটন টাইপো নহয় কিন্তু পিন্ধিবলৈ একদম আৰাম লাগে তো আগতে মই এইযোৰ বনাইছোঁ তো আপুনি যদি মোৰ চেনেলটোৰ নতুন দৰ্শক হয় কাঞ্জীবৰণত মই কেনেদৰে এম্ব্ৰইডাৰী কৰিলোঁ কি আপোনালোকক ডেছক্ৰিপশ্যন বৰ্ডত দি থৈ দিম ভিডিঅ'টো চাই ল'ব আৰু ইয়াৰ পাছতে মই এখন মানে যেহেতু এবাৰ ওলাইছিলে নহয় তেনেকুৱা যে মুগা এনেকুৱা কিবা মুগা ৰঙৰ চাদৰ চেক দিয়ে তেনেকুৱা ওলাইছিলে তেনেকুৱা চাদৰ এখন মোৰ শান্তি বিয়াত উঠিছিলে তো সেই চাদৰখন মই এম্ব্ৰইডাৰী কৰি আছোঁ তো ভাবিলোঁ যে তাৰ লগত মই ব্লেক ব্লাউজ আৰু মেখেলা আৰু চাদৰখন সেইখন ইউজ কৰিম তো মই ব্লেক মেখেলা আৰু ব্লাউজ ইউজ কৰিম তো মই ইয়াতে মই ব্লেক মেখেলাখনৰ কাপোৰটো লৈছোঁ চান্দেৰী কটন তো ব্লাউজটো একে চান্দেৰী কটনে হয় ইয়াত 1 মিটাৰ আছে আৰু ইয়াত মেখেলাখনৰ কাৰণে 2 মিটাৰ তো ইমানেই আছিলে তাৰপিছত কেইটামান আছে লাইনিং আৰু ব্লাউজটো ভাবিছোঁ এবাৰ নেটৰ মানে স্লিপলেছটো নেট দিম তো মই ইয়াতে নেট আনিছোঁ 1 মিটাৰ কিন্তু স্লিপলেছৰ কাৰণে হাফ স্লিপলেছৰ কাৰণে 1 মিটাৰ নালাগে তথাপিও আনি থৈ দিছোঁ তাৰপিছত ইয়াৰ পাছতে আনিছোঁ ইয়াৰ কাৰণে লাইনিং এইটো বেলেগ এযোৰ কাপোৰ চিলাবলৈ আছে তো লাইনিং আনিছোঁ তাৰপিছত আৰু সেইযোৰ কাপোৰৰ কাৰণে লাইনিং আনিছোঁ আৰু য়েল্লো কালাৰ লাইনিং আৰু ইয়াৰ পাছতে আনিছোঁ এম্ব্ৰইডাৰী ফ্ৰেম এটা আনিছোঁ তাৰপিছত এইটো হৈছে প্লাষ্টিকৰ তো এইটো লৈছে 30 ৰুপিজ আৰু আপোনালোকৰ এইফালে লাইনিংবিলাক কিমান দাম ক'বচোন আৰু ইয়াতে তাতে আমাৰ নাহৰকটীয়াতে অলপ দাম হয় লাইনিংটো তো তাতে মই মাৰ্কেটখনত 30 ৰুপিজকৈ আনিছোঁ মিটাৰ আৰু এটা এংকৰ বুলি আনিছোঁ আৰু ঘৰতে আছে আৰু অলপ কমকৈ আছে তো এইকেইটা কালাৰে কৰিম তাৰপিছত ইয়াতে GMC থ্ৰেড আনিছোঁ GMC থ্ৰেড এনেকুৱা কেইটামান আনিছোঁ তাৰপিছত আৰু আজি বজাৰখন ইমানেই দুগে কাপোৰ আনিছোঁ এইটো লৈছে 480-90 তেনেকৈ কিবা এটা লৈছে গোটেই কাপোৰযোৰত আৰু মেখেলা আৰু ব্লাউজত অলপ কম হৈছে আৰু যেহেতু গোটেইখিনি লগ খাই লৈছোঁ তো 8 কিবা এটা হৈছে 800 কিবা এটা হ'ল তো মানে আৰু বজাৰ তো আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি আপুনি মোৰ চেনেলটোৰ নতুন দৰ্শক হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু আজি ভিডিঅ'টো ইমানেই আছিল আৰু ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ আৰু পুনৰ লগ পাম আন এদিন নতুন ভিডিঅ'ৰ সৈতে বাই বাই